নমস্কাৰ, মোৰ নাম যতীন দাস। আসাম চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্ট NGOৰ ফালৰ পৰা আমি বিভিন্ন ধৰণৰ শিশুৰ লগত জড়িত যিখিনি সমস্যা, বিশেষকৈ বাল্য বিবাহ, শিশু শ্ৰমিক বা শিশু সৰবৰাহ কৰা আৰু যিটো শিশুৰ লগত যিটো যৌন নিৰ্যাতন হয়, ইয়াৰ কাৰণে আমি প্ৰতিকাৰ কেনেকৈ কৰিব পাৰি তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই আছোঁ বা গাঁৱে ভূঞে স্কুল কলেজত আমাৰ ফালৰ পৰা আমি সজাগতা সভা আহ্বান কৰি আছোঁ। তাৰ মাজতেও আমি এনেকুৱাকৈ যদি হঠাৎ ক'ৰবাত বিয়া বা কিবা তেনেকুৱা অনুষ্ঠান দেখা পাওঁ, যদি বিয়া হয়, বিয়াৰ মানে যিমান দূৰ পাৰোঁ দৰা বা কইনাৰ বয়সৰ প্ৰমাণপত্ৰখন আমি আগতীয়াকৈ কালেক্ট কৰাৰ এটা চেষ্টা কৰোঁ। আৰু সেই অনুপাতেও এইখন বিয়াৰো আমি মেৰেজ যিখন কাৰ্ড বনাইছিলে সেই বিয়াৰ কাৰ্ডখন আমি ইতিমধ্যে পালোঁ। কাৰ্ডখন পোৱাৰ পিছত স্কুলৰ লগত যোগাযোগ কৰি স্কুলৰ পৰা ডকুমেণ্টছ কালেক্ট কৰিছোঁ, তেওঁৰ বয়সৰ প্ৰমাণপত্ৰ। কিন্তু সেইখনৰ মতে আমি পোৱা বয়স অনুসৰি তেওঁৰ বয়স 16 বছৰ 2 মাহ 20 দিন আজিৰ তাৰিখত। গতিকে যিহেতু তেওঁৰ বয়স হোৱা নাই, আমাৰ কথাটো হ'ল কম বয়সত বিয়া হ'লে যিখিনি ছোৱালীৰ যিখিনি সমস্যা দেখা পাওঁ বা অকাল মৃত্যুক সাৱটি ল'ব লগা হয় বা কম বয়সত গৰ্ভৱতী হ'লে কিছুমান সমস্যাই দেখা দিয়ে, যাৰ কাৰণে আইনেও তেওঁলোকক এটা নিৰ্দিষ্ট বয়স বান্ধি দিছে যাতে ছোৱালীজনী সম্পূৰ্ণ সুস্থ হোৱাৰ পিছতহে সংসাৰত মানে লিপ্ত হয়। গতিকে যিহেতু তেওঁৰ বয়স হোৱা নাই, বয়স নহ'লে তেওঁৰ বিয়া যদি হয়, বিয়াৰ পিছত ধৰক তেওঁ বাচ্ছা জন্ম দিয়াৰ কাৰণে যিখিনি প্ৰচেষ্টা কৰিব লাগিব, তাত হয়তো তেওঁৰ ভৱিষ্যতত বিপদ আহিব পাৰে। গতিকে সেই বিপদৰ পৰা মুক্ত হোৱাৰ কাৰণে এই বিয়া বন্ধ কৰাৰ কাৰণে অহা হৈছে। আজি পুলিচ আহিছে এতিয়া? হয়, আহিছে। তেওঁলোকে তেওঁলোকৰ ফালৰ পৰা ডকুমেণ্টছ ভেৰিফাই কৰি আছে আৰু ইতিমধ্যে গৃহস্থৰ ফালৰ পৰা ডকুমেণ্টছ এটা শ্ব' কৰাইছে, সেইখনক তেওঁলোকে সন্তুষ্ট নহয়, যাৰ কাৰণে এতিয়া তেওঁলোকে স্কুলত কৰ্তৃপক্ষৰ লগত আলোচনা কৰি ডকুমেণ্টছ ভেৰিফাই কৰাৰ কাৰণে স্কুল ভিজিটত গৈছে। গাঁৱৰ নাম কি? এখন শান্তিপুৰ ভিলেজ বুলি কয়। আজি বিয়া, যিটো বহুত মানুহ আহিছে। হয়, বিয়া আচলতে যিখিনি আলহী বা গাঁৱৰ মানুহক নিমন্ত্ৰণ দিছে তেওঁলোকে হয়তো এইটো বিষয়ে সজাগ নহয়, যাৰ কাৰণে তেওঁলোকে বিবাহত আনন্দ কৰিবলৈ আহিছে। গতিকে তেওঁলোকক এই সুযোগতে মই তেওঁলোকক পিছৰ কাৰণে সাৱধান কৰি দিছোঁ, যাতে যাৰ বিয়াৰ নিমন্ত্ৰণ কৰে, নিমন্ত্ৰণ পোৱাৰ লগে লগে যাতে দৰা বা কইনাৰ বয়সৰ কথাখিনি যাতে তেওঁলোকে আগতীয়াকৈ সুধি লয়, যি বিয়াৰ উপযুক্ত বয়স হৈছে নে হোৱা নাই। নেক্সট টাইম যাতে তেওঁলোকে বিবাহ খাবলৈ আহিলে দৰা কইনাৰ বয়সৰ মানে হেৰিখিনি যাতে সুধিহে বিয়াত অংশগ্ৰহণ কৰে, সেইটো মই আহ্বান কৰিম আলহীখিনিক। যদিও খন্তেক সময়ৰ পিছত ডকুমেণ্টটো পাই যায়, আপোনালোকে হিচাপে ভাবে কি একশ্যন লোৱা হ'ব? যদি ডকুমেণ্টছটো যদি কমপ্লিট মানে এজ কমপ্লিট হোৱা যদি প্ৰমাণ হয়, তেতিয়াহ'লেতো আমি যেনেকৈ আহিছোঁ তেনেকৈ আমি ৰিটাৰ্ণ হ'ম। আৰু যদি ডকুমেণ্টছটো কমপ্লিট নহয় বা তেওঁৰ বয়স হোৱা নাই, তেতিয়াহ'লে যিহেতু আমি পুলিচৰ সহায়ত আহিছোঁ, পুলিচক আমি হেণ্ডঅভাৰ কৰাই দিম, বাকীখিনি তেওঁলোকে কৰিব। হয়, তাৰমানে আমি সেইদিনা দৰা ঘৰীয়াৰ মানুহ আহিছিল, আহোঁতে আমি তেওঁলোকৰ কাগজটো চালোঁ। কাগজটো চোৱাতে মানে 18 বছৰ 4 মাহ নে 5 মাহ কিবা হৈ আছিল, এইখিনি আৰু কথা। তাৰমানে আমি চালোঁ, তাৰপিছত হোৱা বুলি ক'লে ঠিকে আছে। তো স্কুল চাৰ্টিফিকেট সেইদিনা আমাক দেখুওৱা নাছিল, সেইদিনা আমাক স্কুল চাৰ্টিফিকেটটো দেখুওৱা নাছিল। সেইদিনা মানে কিবা এটা কাগজ দেখাইছিলে আৰু আমাক, আৰু সেই কাগজটো তাৰমানে আমি সুধিলোঁ এতিয়া সেই কাগজটো ক'ত আছে। তেতিয়া তেওঁ কৈছে সেই কাগজটো তাৰমানে আমাৰ যিজন এই কম্পিউটাৰত হেৰিটো বনাইছে, আপোনাৰ বাৰ্থ চাৰ্টিফিকেটটো বনাইছে, তেওঁৰ তাতে সেই কাগজটো আছে বুলি কৈছে। সেইখিনি আৰু কথা। কি ক'ব আপুনি? বহুত মানুহ আহিছিল, বিয়া খাব আহিছিল। হয়, কাৰ ভুলৰ বাবে কি হ'ব? এতিয়া ভুলটো কাৰ বুলি ক'ম, ভুলটো গাৰ্জেনৰ ফালৰ পৰাই ভুল হ'ব, কাৰণ তেওঁলোকে যদি উপযুক্ত বয়সটো নাজানে, এইটো ইমানখিনি আগবাঢ়িব নালাগিছিল। আপোনালোকে ইয়াত বিয়া দেখাৰ আগতে আহিছিল নে আপুনি? আহিছিলোঁ একবাৰ। কি গম পাইছিল মানে? তেতিয়া বয়সলৈ একো আলোচনা বিলোচনা হোৱা নাই। আপুনি সোধা হোৱা নাছিল নেকি? আমি সুধিছোঁ, আমি সেই কাগজটো চালোঁ, মই অলপ আগতে যে ক'লোঁ, সেই কাগজটো চালোঁ। চাওঁতে তাতে 8 মাহ 4 মাহ 5 মাহ কিবা অলপ আগবাঢ়ি আছে বুলি কৈছে, আমিও চালোঁ। হয়, এতিয়া সেই কাগজটো এতিয়া খুজিছোঁ, খোজাওঁতে কৈছে কাগজটো কম্পিউটাৰৰ তাতে আছে, কম্পিউটাৰে আমাক এইটো কাগজ লৈ পেলাই আৰু এটা তাৰমানে আমাক চাৰ্টিফিকেট দিছে। সেইখিনি আৰু। ক'ত বিয়া দিয়া হৈছিল? ৰঙিয়া। ল'ৰাজনৰ নাম কি? ল'ৰাজনৰ নামটো মই নাজানো। কোনো কোৱা নাই যে ল'ৰাজনৰ নাম বৰ্তমানলৈ? ল'ৰাজনৰ নামটো মই নাজানিম বাৰু, এইটো কথা মই নজনা। নাই, ল'ৰাজন সিদিনা অহা নাছিল, তেওঁৰ গাৰ্জেনসকল আহিছিল। গাৰ্জেনৰ নামো নাজানো।
আছিল পুলিচ আছে কিবা আছিল আজি আছিল বিয়া আছিল কাৰ বিয়া আছিল মোৰ ভণ্টিৰ ভণ্টিৰ বিয়া আছিল পিছত পিছত এতিয়া পুলিচ গিলা আহিছে আহি কি ক'ম আৰু বয়স হৈছে নে নাই বাইদেউ হৈছে বয়া হৈছে চবতছে সৰু আৰু তাই আমি 5জনী ছোৱালী আছোঁ 5জনীৰ ভিতৰত এইটো একদম লাষ্টৰ ভণ্টি আছিল আৰু কিমান মেট্ৰিক কিমান সময় দিছিল মেট্ৰিক দিয়া নাই কিমানত পঢ়ি আছে টেনত নে ৰ'বা টেনত টেনত পঢ়ি আছে এতিয়া আৰু পঢ়া বাদ দিছি 1 বছৰ পাৰ হৈ গৈছে বাদ দিয়া পুলিচে আহি কি ক'লে আপোনালোকক আমি শুনাই নাই এতিয়া ঘৰত আছোঁ মা দেউতাৰ বেহুচ হৈ আছে এই ল'ৰাটোৰ ঘৰ ক'ত দৰাজনৰ দৰাজন ৰঙিয়াত নাম কি নাজানো মই সেইবিলাক নাম দৰাৰ নাম নাজানে নাজানো আমি সুধিনাত শুনা বাইদেউ হওঁ দৰাৰ নাম নাজানে নাজানো বাইদেউ সুধি থাকিব চৰম কৰোঁ আমি দৰাৰ নাম নজনাকে ভণ্টিক বিয়া দিব ওলাইছে যায় না আছে দেউতাহঁত যায় কি ক'ব এতিয়া কি বিচাৰিছে আপুনি কওকচোন আমি এইটোৱে বিচাৰিছোঁ আমাৰ ভণ্টিৰ বিয়া তাৰিখ পাৰ হৈ গৈছে বয়স কিন্তু 19 চলি আছে 2005 জন্ম আছিল এইটোৱে আৰু আমি ৰাইজৰ ওচৰত কোনোবা এগিলে দুশ্মনী কৰি লগাই দিছে এইটো আমি আজি আহি আছিল আজি বিয়া আছিল নেকি আজি বিয়া আছে আপোনাৰ নতুনকৈ কিবা জন্ম চাৰ্টিফিকেট ওলাইছে নেকি নাই ওলোৱা নাই আমি নতুনকৈ বিয়াৰ কাৰণে কি আয়োজন কৰিছিল খোৱা লোৱাত কি কি আছিলে